এয়া হল মহিলাৰ জননতন্ত্ৰ বা ৰিপ্ৰডাক্টিভ ছিষ্টেম। ইয়াত আছে জনি বা ভেজাইনা, গ্ৰীবা বা চাৰ্ভিক্স, জৰায়ু বা ইউটেৰাছ, দুটা ডিম্ববাহী নলী বা ফলপিয়ান টিউব আৰু দুটা ডিম্বাশয় বা অভেৰী। প্ৰত্যেকবাৰ মাহেকীয়া ঋতুচক্ৰৰ সময়ত যিকোনো এটা ডিম্বাশয়ৰ পৰা এটা ডিম্বকোষ ওলাই ডিম্ববাহী নলীৰ ভিতৰত প্ৰৱেশ কৰে। ডিম্ববাহী নলীত ডিম্বকোষটো প্ৰায় 24 ঘণ্টা পৰ্যন্ত সক্ৰিয় হৈ থাকে। এই সময়ৰ আশে-পাশে যৌন সংগম হ'লে মহিলাগৰাকী গৰ্ভৱতী হোৱাৰ সম্ভাৱনা খুব বেছি। এবাৰ সংগমত নিঃসৰণ হোৱা পুৰুষৰ বীৰ্যত গড়ে প্ৰায় 30 কোটি শুক্ৰাণু থাকে। সংগমৰ পিছত এই শুক্ৰাণুবোৰে এক দুখাদ্য যাত্ৰা আৰম্ভ কৰে। লক্ষ্যস্থান ডিম্ববাহী নলীত থকা ডিম্বকোষ। এই দুৰ্দান্ত যাত্ৰাত অধিকাংশ শুক্ৰাণুৰ মৃত্যু হয়। খুব কম সংখ্যক শুক্ৰাণুৱেহে ডিম্বকোষৰ কাষ চাপে আৰু ইয়াৰে মাত্ৰ এটা শুক্ৰাণুৱেহে ডিম্বকোষক আগুৰি থকা জোনা পেলুচিডাৰ দুৰ্ভেদ্য প্ৰাচীৰ ভেদ কৰিবলৈ সক্ষম হয়। এইদৰেই ডিম্বকোষটোৰ নিষেচন বা ফাৰ্টিলাইজেশ্যন হয়। নিষেচনৰ পিছত কোষৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পায় আৰু ই ভ্ৰূণ বা এম্ব্ৰিঅ'লৈ পৰিণত হয়। ভ্ৰূণ ডিম্ববাহী নলী পাৰ হৈ জৰায়ুত প্ৰৱেশ কৰে আৰু জৰায়ুৰ বেৰত লাগি ধৰে। ভ্ৰূণৰ বিকাশ আৰু বৃদ্ধিৰ যোগেদি মানুহৰ সৃষ্টি হয়। এইটো হ'ল মানৱ জীৱনৰ সূচনাৰ প্ৰাকৃতিক প্ৰক্ৰিয়া, কিন্তু এই প্ৰক্ৰিয়া কেতবোৰ ক্ষেত্ৰত সম্ভৱ নহ'বও পাৰে। উদাহৰণস্বৰূপে কোনো মহিলাৰ যদি জৰায়ুৰ বিসংগতি থাকে, বেমাৰৰ কাৰণে যদি গৰ্ভধাৰণ সম্ভৱ নহয় বা বাৰে বাৰে গৰ্ভপাত হয়, পুৰুষে যদি যৌন সংগমত লিপ্ত হ'ব নিবিচাৰে, সমকামী পুৰুষ যি মহিলাৰ লগত যৌন সংগমত আকৃষ্ট নহয়, বা কোনো মহিলাই গৰ্ভধাৰণৰ কষ্ট সহ্য কৰিবলৈ সন্মত নহয়, কিন্তু এই সকলোৱে সন্তান বিচাৰে, তাকো নিজৰ সন্তান, অন্যৰ সন্তান নহয়। এই সকলোৰে সমাধান আছে আধুনিক চিকিৎসা বিজ্ঞানত, যাৰ নাম সাৰোগেচি। সাৰোগেচি দুই প্ৰকাৰৰ, ট্ৰেডিশ্যনেল সাৰোগেচি আৰু জেষ্টেশ্যনেল সাৰোগেচি। ডিম্বকোষ আৰু জৰায়ু যদি একেজনী মহিলাৰ হয় তেতিয়া ইয়াক ট্ৰেডিশ্যনেল সাৰোগেচি বুলি কোৱা হয়। ট্ৰেডিশ্যনেল সাৰোগেচিত পুৰুষৰ শুক্ৰাণু পাতল নলী বা কেথেটাৰৰ যোগেদি সাৰোগেট মাদাৰৰ জৰায়ুত প্ৰৱেশ কৰাই দিয়া হয়। ইয়াত সাৰোগেট মাদাৰজন সন্তানৰ বায়'লজিকেল মাদাৰ হয় আৰু সন্তানৰ লগত জেনেটিকেলি ৰিলেটেড হয়। পুৰুষজন সন্তানৰ পিতৃ হয় আৰু স্ত্ৰীগৰাকীৰ ইয়াত কোনো ভূমিকা নাথাকে আৰু সন্তানৰ লগত জেনেটিকেলি ৰিলেটেড নহয়। ডিম্বকোষ আৰু জৰায়ু যদি বেলেগ বেলেগ মহিলাৰ হয় তেতিয়া ইয়াক জেষ্টেশ্যনেল সাৰোগেচি বুলি কোৱা হয়। এই ধৰণৰ সাৰোগেচি সচৰাচৰ ব্যৱহাৰ কৰা হৈ থাকে কাৰণ ইয়াত স্বামী স্ত্ৰী দুয়োজনেই সন্তানৰ লগত জেনেটিকেলি ৰিলেটেড হয় যদি দুয়োজনৰেই শুক্ৰাণু আৰু ডিম্বকোষ ব্যৱহাৰ কৰা হয়। জেষ্টেশ্যনেল সাৰোগেচিত মাতৃদেহৰ বাহিৰত লেবৰেটৰীত শুক্ৰাণু আৰু ডিম্বকোষৰ মিলন ঘটোৱা হয়, যাক ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰা জন্ম হোৱা শিশুক সাধাৰণ পৰিভাষাত টেষ্ট টিউব বেবী বুলি কোৱা হয়। প্ৰথমে যিজনী মহিলাৰ ডিম্বকোষ ব্যৱহাৰ কৰা হ'ব তেওঁক ফাৰ্টিলিটি মেডিচিন দিয়া হয়, ফলত ডিম্বাশয়ত এটাতকৈ বেছি ডিম্বকোষে পৰিপূৰ্ণতা লাভ কৰে। এক বিশেষ ধৰণৰ বেজীৰ সহায়ত ডিম্বাশয়ৰ পৰা ডিম্বকোষবোৰ সংগ্ৰহ কৰা হয়। হস্তমৈথুনৰ জৰিয়তে পুৰুষৰ বীৰ্য সংগ্ৰহ কৰা হয় আৰু ইয়াৰ পৰা শুক্ৰাণু বাছনি কৰা হয়। শুক্ৰাণু আৰু ডিম্বকোষৰ মিলন দুই পদ্ধতিত সংঘটিত কৰা যাব পাৰে। প্ৰথম পদ্ধতিত বহু সংখ্যক শুক্ৰাণু ডিম্বকোষৰ লগত মিহলি কৰা হয় আৰু এটা শুক্ৰাণুৱে নিজেই ডিম্বকোষটোক নিষিক্ত বা ফাৰ্টিলাইজড কৰিব। দ্বিতীয় পদ্ধতিত বাছনি কৰা এক নিৰ্দিষ্ট শুক্ৰাণুক অতি সূক্ষ্ম বেজীৰ সহায়ত ডিম্বকোষটোৰ ভিতৰত সুমুৱাই দিয়া হয়। শুক্ৰাণু আৰু ডিম্বকোষৰ মিলনৰ পিছত কোষৰ সংখ্যা বৃদ্ধি পায় আৰু ই ভ্ৰূণ বা এম্ব্ৰিঅ'লৈ পৰিণত হয়। 3 দিনমানৰ পিছত এটা বা এটাতকৈ বেছি ভ্ৰূণ কেথেটাৰৰ সহায়ত সাৰোগেট মাদাৰৰ জৰায়ুৰ ভিতৰলৈ ভৰাই দিয়া হয়। ভ্ৰূণ জৰায়ুৰ বেৰত লাগি ধৰে আৰু ইয়াৰ বিকাশ আৰু বৃদ্ধি হয়। এটাতকৈ বেছি ভ্ৰূণ ব্যৱহাৰ কৰাৰ বাবে এই প্ৰক্ৰিয়াত একেবাৰতে এটাতকৈ বেছি সন্তান জন্ম হোৱাৰ সম্ভাৱনা প্ৰাকৃতিক গৰ্ভধাৰণতকৈ বহুত বেছি। যিজন পুৰুষৰ শুক্ৰাণু ব্যৱহাৰ কৰা হ'ল তেওঁ সন্তানৰ ফাদাৰ হ'ব, যিজনী মহিলাৰ ডিম্বকোষ ব্যৱহাৰ কৰা হ'ল তেওঁ সন্তানৰ বায়'লজিকেল মাদাৰ হ'ব, আৰু যিজনী মহিলাৰ জৰায়ু ব্যৱহাৰ কৰা হ'ল অৰ্থাৎ যিজনী মহিলাই সন্তানক জন্ম দিব তেওঁ সন্তানৰ সাৰোগেট মাদাৰ হ'ব।